আজি বনাইছিলোঁ নৰসিংহৰ পাতেৰে মাছৰ জোল। এই জোলকণ কিন্তু খাবলৈ বিৰাট সোৱাদ হয়। মই সামগ্ৰীখিনি দেখুৱাই দিছোঁ বনাবলৈ কি কি লৈছিলোঁ। প্ৰথমতে মাছখিনিত নিমখ হালধি দি ৰঙচুৱাকৈ ফ্ৰাই কৰি লৈছোঁ। মাছখিনি ফ্ৰাই হৈ গৈছে। একেখিনি তেলতে এতিয়া মই এটা গোটা পিঁয়াজ টুকুৰা টুকুৰকৈ কাটি ভাজি লৈছোঁ। লগতে আদা আৰু নহৰু পেষ্ট অলপ দি আকৌ এবাৰ ভাজি লৈছোঁ। জোখমতে হালধিৰ গুড়ি, জলকীয়াৰ গুড়ি আৰু জিৰাৰ গুড়ি দি আকৌ এবাৰ ভাজি লৈছোঁ। ৰঙচুৱা হৈ যোৱাৰ পিছতে পিচি লোৱা নৰসিংহৰ পাতখিনি দি দিছোঁ। লগতে আৰু অকণমান পানী দি জোলখিনি অকণমান উতলিবলৈ দিছোঁ। লগতে জোখমতে নিমখ দি উতলখিনি আহি যোৱাত ফ্ৰাই কৰা মাছখিনি দি দিছোঁ। মাছখিনি দিয়াৰ পিছত 1 মিনিটমান সময় উতলিবলৈ দি আমাৰ নৰসিংহৰ জোলখিনি ৰেডি হৈ গৈছে। আৰু লগতে ভাতৰ কাঁহীখনত আছিল মাছৰ কণী।